নমস্কাৰ আজি চাওঁ আহক বজাৰত কিনিবলৈ পোৱা আম পান্নাতকৈ বেছি স্বাস্থ্যকৰ আৰু 2-3 মাহ পৰ্যন্ত সংৰক্ষণ কৰি ৰাখিব পৰা আম পান্না সহজতে ঘৰত কেনেদৰে বনাব পাৰি প্ৰথমতে আম কেইটাত 5টা হুইসেল মৰাই লৈ আমৰ পৰা এনেদৰে মগখিনি উলিয়াই লৈ মিক্সাৰ মেচিনত ঢালি তাৰ লগতে সোৱাদ অনুসৰি চেনি আদা সব জিৰাৰ গুটি জিৰাৰ পাউডাৰ জালুক কলা নিমখ আৰু অলপমান পুদিনা পাত দি ভালদৰে মিক্স কৰি ললো এতিয়া কেই চামুচমান আম পান্না এটা জাৰত লৈ তাতে পানী ঢালি ভালদৰে ঘুটি ললো আৰু কেইটুকুৰামান বৰফ আৰু সৌন্দৰ্যৰ বাবে কেইখিলামান পুদিনা পাত দিয়াতে ৰেডি হৈ গল বজাৰতকৈ বেছি স্বাস্থ্যকৰ ঘৰতে সহজতে বনাব পৰা আম পান্না এতিয়া তেওঁৰ পৰাই শুনোৱা হওক কেনেকুৱা পালে আজি আম পান্না খাই বহুত টেষ্টি হৈছে